মুক্তকণ্ঠ চেনেলৰ সমূহ দৰ্শকলৈ নমস্কাৰ জনাই আজি ৰাখিফল অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি 8 মে 25 বহাগ শুকুৰবাৰ, কৃষ্ণা প্ৰতিপদ তিথি আৰু বিশাখা নক্ষত্ৰ। এতিয়া আহক ৰাখিফলসমূহৰ মাজলৈ। মেঘ ৰাশি জাতক জাতিকাৰ শৰীৰ স্বাস্থ্যৰ বিশেষ শুভ নহয়। মেঘ ৰাশি জাতক জাতিকাৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত অশুভ ফল দেখা দিব। মেঘ ৰাশি জাতক জাতিকাৰ আজি আৰ্থিক সমস্যা দেখা দিব পাৰে। জাতক জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্ৰত শুভ। জাতক জাতিকাই আজি দূৰ ভ্ৰমণ কৰিলে বাধাৰ সৃষ্টি হ'ব। মাতৃৰ শৰীৰ স্বাস্থ্য বিশেষ শুভ নহয়। কৰ্মক্ষেত্ৰত খেলিমেলি আৰু ভৰিত আঘাত পাব পাৰে। জাতক জাতিকাই ৰঙা ৰুমাল এখন পকেটত ৰাখিলে শুভ ফল পাব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশি জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব। বৃষ ৰাশি জাতক জাতিকাই আৰ্থিকভাৱে আজি শুভ ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত শুভ। ভ্ৰমণৰ ক্ষেত্ৰত বাধা। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি। কৰ্মক্ষেত্ৰত খেলিমেলি। ৰাজনৈতিক ক্ষেত্ৰত সফলতা। জাতক জাতিকাই আজি পেটৰ ৰোগত ভুগিব পাৰে। জাতক জাতিকাই আজি বগা ৰুমাল পকেটত ৰাখিলে শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ শুভ। মিথুন ৰাশিৰ জাতক জাতিকাৰ কৰ্মক্ষেত্ৰত খেলিমেলি। ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল দেখা যায়। মিথুন ৰাশিৰ ভ্ৰমণৰ ক্ষেত্ৰত খেলিমেলি আহিব। মিথুন ৰাশি প্ৰেমত হতাশা। মিথুন ৰাশিৰ জাতক জাতিকাৰ সেউজীয়া ৰুমাল এখন পকেটত ৰাখিলে আজিৰ দিনটো শুভভাৱে পাৰ হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালেই। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ শুভ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ৰাজনীতিৰ ক্ষেত্ৰত থাকিলে শুভ ফল দেখা দিব। কৰ্মক্ষেত্ৰত শুভ। ব্যৱসায়ৰ ক্ষেত্ৰতো উন্নতি লাভ কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ দূৰ ভ্ৰমণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাই আজি মাথাত আঘাত পাব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাই আজি হালধীয়া ৰুমাল পকেটত ৰাখিলে শুভ ফল প্ৰদান কৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালেই দেখা যায়। শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ শুভ। খেলুৱৈসকলে আজি সুনাম অৰ্জন কৰিব। কৰ্মক্ষেত্ৰতো শুভ ফল দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত খেলিমেলি। ভ্ৰমণৰ ক্ষেত্ৰত বাধা। সিংহ ৰাশিৰ জাতক জাতিকাই আজি ভৰি হাতত দুখ পাব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাই আজি সেউজীয়া ৰুমাল পকেটত ৰাখিলে শুভ ফল পাব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য মধ্যমীয়া। বিদ্যাৰ্থীৰ ক্ষেত্ৰতো বিশেষ শুভ ফল দেখা নাযায়। কৰ্মক্ষেত্ৰত শুভ ফল দেখা পোৱা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত খেলিমেলি। জাতক জাতিকাই দূৰ ভ্ৰমণ কৰিলে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত শুভ। বিশেষকৈ কিছু নতুন সংযোগ স্থাপন কৰিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাই সেউজীয়া ৰুমাল লগত ৰাখিলে শুভ ফল পাব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য বিশেষ শুভ বুলি ক'ব নোৱাৰি। তুলা ৰাশিৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ খেলিমেলি দেখিবলৈ পোৱা যায়। তুলা ৰাশিৰ জাতক জাতিকাৰ হঠাৎ কৰ্মপ্ৰাপ্তিৰ যোগ আছে। নতুন বাহন ক্ৰয় কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ আহিব। দূৰ ভ্ৰমণৰ যোগ আছে। তুলা ৰাশিৰ জাতক জাতিকাই আজি বগা ৰুমাল লগত ৰাখিলে বিশেষ শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বিদ্যাৰ্থীৰ ক্ষেত্ৰত মধ্যমীয়া ফল দেখা যায়। আৰ্থিক ক্ষেত্ৰত সমস্যা আহিব পাৰে। কৰ্মক্ষেত্ৰত খেলিমেলিৰ যোগ আছে। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি। ভ্ৰমণৰ ক্ষেত্ৰত বাধা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজি ভৰিত আঘাত পোৱাৰ যোগ আছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজি ৰঙা ৰুমাল লগত ৰাখিলে বিশেষ শুভ ফল পাব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে দেখা যায়। বিদ্যাৰ্থীৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন আহিব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাৰ কৰ্মক্ষেত্ৰত বিশেষ বাধা পোৱাৰ যোগ আছে। ধনু ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্ৰত শুভ। ধনু ৰাশিৰ জাতক জাতিকাৰ প্ৰেমৰ ক্ষেত্ৰত হতাশা। বিবাহৰ ক্ষেত্ৰত খেলিমেলি লাগিব পাৰে। ধনু ৰাশিৰ দূৰ ভ্ৰমণৰ পৰা লাভৱান হ'ব। ধনু ৰাশিৰ জাতক জাতিকাই আজি ভৰি হাতত আঘাত পোৱাৰ
যোগ আছে। ধনু ৰাশিৰ জাতক জাতিকাই হালধীয়া ৰুমাল লগত ৰাখিলে শুভ ফল পাব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে দেখা যায়। মকৰ ৰাশিৰ জাতক জাতিকাৰ বিদ্যাৰ্থীৰ ক্ষেত্ৰত মধ্যমীয়া। মকৰ ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্ৰত খেলি মেলি, কৰ্মক্ষেত্ৰত উন্নতি, প্ৰেমৰ ক্ষেত্ৰত হতাশা। মকৰ ৰাশিৰ জাতক জাতিকাৰ বিদেশ ভ্ৰমণৰ যোগ আছে। মকৰ ৰাশিৰ জাতক জাতিকাই আজি বিশেষ সন্মান পাব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজি চকুত আঘাত পোৱাৰ যোগ আছে। মকৰ ৰাশিৰ জাতক জাতিকাই কলা ৰুমাল লগত ৰাখিলে বিশেষ শুভ ফল পাব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য বিশেষ ভাল নহয়। কুম্ভ ৰাশিৰ জাতক জাতিকাই বিদ্যাৰ্থীৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিব পাৰে। জাতক জাতিকাৰ মাতৃৰ শৰীৰ স্বাস্থ্য বিশেষ শুভ নহয়। কৰ্মক্ষেত্ৰত খেলি মেলি আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি। হঠাৎ দূৰ ভ্ৰমণৰ কাৰণে অফাৰ আহিব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাই হঠাৎ মাথাত বা চকুত আঘাত পাব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাই নীলা কাপোৰ লগত ৰাখিলে বিশেষ শুভ ফল। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য বিশেষ শুভ। মীন ৰাশিৰ জাতক জাতিকাই বিদ্যাৰ্থীৰ ক্ষেত্ৰতো সুনাম অৰ্জন কৰিব পাৰে। কৰ্মক্ষেত্ৰত খেলি মেলি, ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, দূৰ ভ্ৰমণত লাভৱান হ'ব। প্ৰেমৰ ক্ষেত্ৰত নতুন সংযোগ আহিব পাৰে। পিতৃৰ শৰীৰ স্বাস্থ্য বিশেষ অশুভ। মীন ৰাশিৰ জাতক জাতিকাই আজি কঁকালৰ বিষ হ'ব পাৰে। মীন ৰাশিৰ জাতক জাতিকাই আজি গোলপীয়া ৰুমাল লগত লৈ থাকিলে বিশেষ শুভ ফল প্ৰদান হ'ব।